হেল্ল' ফ্ৰেণ্ডছ, আজি আমি অৰুণাচললৈ বুলি যাত্ৰা আৰম্ভ কৰিছোঁ। ৰাতিপুৱা 5:30টাতে ঘৰৰ পৰা ওলালোঁ। ৰাস্তাত ভিৰ সেয়ে কম পালোঁ। অৰুণাচলক প্ৰকৃতিৰ ৰম্যভূমি বুলি ক'ব পাৰি, নহয়নে? আমাৰ উজনি অসমৰ একেবাৰে গাতে লাগি আছে অৰুণাচল। দেখিছেনে, ইহঁতে পানী দেখি ক'ব নোৱাৰা হৈ গৈছে। আমি গৈ পোৱা এই ঠাইখিনি পাছিঘাটৰে। যিহেতু ল'ৰা-ছোৱালীবোৰৰ গৰম বন্ধ চলি আছে, সেয়ে আমি ভাবিলোঁ অকণমান ফুৰি আহোঁ। সিহঁতৰো মনবোৰ ভাল লাগিব। এই ৰিজৰ্টখন পাছিঘাটতে আছে। ইয়াত ৰান্ধি-বাঢ়ি খাবলৈ সুবিধা কৰি দিয়া হয়। আচলতে আমি যি যা-যোগাৰ লাগে সকলো ঘৰৰ পৰাই লৈ গৈছিলোঁ। পানীবোৰ ইয়াৰ বৰ পৰিষ্কাৰ। ইয়াতে আমি ধোৱা-পখলাবিলাক কৰিবলৈ ল'লোঁ। ইহঁতে পানী খেলিবলৈ পালেতো ভালেই পায়। বৰ ফূৰ্তি পাইছে। এয়া মই পিঁয়াজ কাটি আছোঁ। ৰন্ধা-বঢ়া কামখিনি ময়ে কৰিলোঁ, যিহেতু এয়া কৰি বহুত ভাল পাওঁ। ইহঁতে আকৌ পানীত মাছ বিচৰাত লাগিল। এয়া মই মাংস ৰান্ধি আছোঁ। নিজে নাখাওঁ যদিও ৰান্ধি খুব ভাল পাওঁ। মুঠতে আজিৰ দিনটো আমি বহুত ফূৰ্তি কৰিলোঁ। পানীৰ তলৰ ৰঙা, সেউজীয়া, বগা পাথৰবোৰ দেখি আপোন পাহৰা হৈ পৰিছিলোঁ। আজিলৈ এয়াই, বাই।